নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ধনমইনা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত নিবনুৱা সমস্যাই গা কৰি উঠাৰ সময়তে কৃষিৰ জৰিয়তে কেনেকৈ আমি নিজকে স্বাৱলম্বী হ'ব পাৰি তাক মই আজি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছা, তোমালোকক মই এজোপা গছ দেখাবলৈ চেষ্টা কৰিছোঁ, যিজোপাক চাচি গছ বুলি কোৱা হয়। এইজোপা গছ তোমালোকে নিজৰ বাৰীতে লগাই বছৰেকত তোমালোকে লাখ কোটি টকা উপাৰ্জন কৰিব পাৰিবা। আৰু লগতে আমাৰ সকলো উঠি অহা যুৱ প্ৰজন্মই চাকৰিমুখী নহৈ কৃষিৰ জৰিয়তেও নিজকে স্বাৱলম্বী কৰিব পাৰিব। এচক গছজোপা দেখাইছোঁ তোমালোকক মই। এই গুৰিৰ পৰা তোমালোকে এনেকুৱা ডাঙৰ হৈ উঠিব। এইজোপা গছ এবছৰ হৈছে। এবছৰত কিমান ডাঙৰ হৈছে দেখিবলৈ পাইছা। দুটা এটা পোকে ধৰিছে।